ভণ্টি আছিলে এতিয়া আজি তাই ঘৰলৈ যাবলৈ ওলাইছে এয়া আৰু এয়া মনে একদম ওলমি লৈছে লগতে আৰু এইজনে মুখখন ধুপলা নমস্কাৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই মিছোৰ পৰা এটা বস্তু আনিছিলোঁ তো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ এখন LCD ৰাইটিং টেবলেট এইটো দেখিবলৈ টেবলেটটোৰ নিচিনা আৰু ইয়াতে পেইণ্টিং কৰিব পাৰি এয়া দেখিছেনে আজিকালি বাচ্চাবিলাকক মানে মোবাইলৰ পৰা আঁতৰাই ৰাখিবৰ বাবে বিভিন্ন খেলাৰ সামগ্ৰী বা এনেকৈ বিজি থাকিব পৰা কিবা কিবি বস্তু ওলাইছে তো সেইবিলাক ময়ো মনক আনি দিওঁ তো যাতে সি মোবাইলৰ পৰা অকণমান আঁতৰি থাকক এয়া এইখন দেখিবলৈ একেবাৰে টেবলেটটোৰ নিচিনা আৰু ইয়াতে আপোনাৰ পেইণ্টিং কৰিব পাৰি আৰু এটা কলম দিছে এয়া সেইফালে প্লাষ্টিকৰ এটা কলম দিছে দেখিছেনে আৰু এই কলমটোৱে যেতিয়া এটা লিখিব বৰ্ডৰ নিচিনা এটা যেতিয়া লিখিব এয়া আৰু ডিলিট বাটন এটা আছে ইয়াত এই ডিলিট বাটনটো যদি টিপি দিয়ে আপোনালোকে এয়া নাইকিয়া হৈ যাব তো এইবিলাক বস্তু আনি দি থাকোঁ আপোনালোকেও যদি আনি দিব বিচাৰে আনিব পাৰে মিছোত খুব কম দামতে পোৱা যায় আৰু ইফালে বেটাৰী চিষ্টেমত আছে এইটো বেটাৰী চিষ্টেম হয় আৰু বেটাৰীটো 2 ইয়াৰ ৱাৰেণ্টি আছে খুব ধুনীয়া এটা বস্তু পালোঁ খুব কম দামতে এইটো ম'ম' লিখিছোঁ চোৱা ম'ম' তুমি এইটো ডিলিট কৰি দিয়া মানে এইটো বন্ধ হৈ কৰি দিয়া জোৰত মই ধৰি দিছোঁ চাওঁ জোৰত তেনেকৈ নহয় এটা আঙুলি এনেকৈ হোৱা নাই পাৰিলা এতিয়া কি মনক মোবাইল নিদিয়াকৈ এনেকুৱা কিছুমান বস্তুৰ লগতে মই তাক বিজি কৰি ৰাখিব বিচাৰোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে আপোনালোকৰ বাচ্ছাৰ কাৰণে আনিব পাৰে খুব ধুনীয়া হয় তো আজিলৈ আহোঁ বাই বাই